হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভালনে? আজি মই এখন অসমীয়া থালি বনাইছিলোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, সেয়ে মই এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু আজিনো মই কি বনালোঁ, কেনেদৰে বনালোঁ চাওঁ আহকচোন। প্ৰথমে মই অখোৱা চাউল বনাইছিলোঁ। সেয়ে এটা পাত্ৰত পানী গৰম হ'বলৈ দি তাত মই অখোৱা চাউলখিনি দি ঢাকন দি উতলিবলৈ দিম। এতিয়া মই এটা ভাত লৈ চেক কৰি চাম সিজিছে নে নাই। যদি সিজিছে তেন্তে মোৰ ভাত হৈ গৈছে। এতিয়া মই ভাতৰ মাৰটো কাঢ়ি ল'ম। এতিয়া মই ৰহৰ দাইল, বাঁহৰ গাজ আৰু কঁঠাল গুটি দি এখন খাৰৰ দালি বনাম। তাৰ বাবে মই ৰহৰ দাইল 1 বাতি লৈছোঁ। মই 15 মিনিটৰ কাৰণে তিয়াই থৈছিলোঁ। আৰু বাঁহগাজ লৈছোঁ গোল গোলকৈ কাটি, কঁঠাল গুটি কেইটামান লৈছোঁ আৰু জোখ অনুসৰি খাৰ লৈছোঁ আৰু 10 ফুটামান নহৰু থেতেলিয়াই লৈছোঁ। এতিয়া এখন কেৰাহীত পানী গৰম হ'বলৈ দি তাত মই ৰহৰ দাইল লগতে বাঁহগাজখিনি, কঁঠাল গুটি দি অলপমান নিমখ দি ঢাকন লগাই ভালদৰে সিজিবলৈ দিম। প্ৰায় 15 মিনিটমানৰ পাছত মই চাইছোঁ অলপ সিজিবলৈ আৰম্ভ কৰিছে। আকৌ ঢাকন লগাই মই 10 মিনিটৰ কাৰণে ৰাখি দিম। এতিয়া 10 মিনিটৰ পাছত চাওক, মই এটা কঁঠাল গুটি চেক কৰি চাইছোঁ, সুন্দৰকৈ সিজি গৈছে, লগতে দালিখিনিও। এতিয়া মই দালিত তেল মাৰিম। তেলৰ বাবে কেৱল এখন কেৰাহীত তেল দিছোঁ আৰু নহৰু থেতেলিয়াই থোৱা নহৰুখিনি দি দিছোঁ। ইয়াতে হালধিৰ কোনো প্ৰয়োজন নাই, কিয়নো আমি খাৰ দিম। এতিয়া নহৰুখিনি ৰঙচুৱা হৈ অহালৈকে মই ভাজিছোঁ। ভজাৰ পাছত বইল কৰি থোৱা দালিখিনি মই তাতে দি দিম। খুব সুন্দৰ গোন্ধ ওলায়। সকলোখিনি দাইল দিয়াৰ পাছত মই তাতে খাৰ দিম। মই ডাঙৰ চামুচেৰে 3 চামুচ খাৰ দিছোঁ। খাৰ দিয়াৰ পাছত 5 মিনিটমানৰ কাৰণে মই ঢাকন দি উতলিবলৈ দিম। এয়া খুব সুন্দৰকৈ উতলি গৈছে। এতিয়া শুকান মাছৰ লগত ভাতকেৰেলাৰ ভাজি বনাম। ইয়াৰ বাবে মই 4টামান ভাতকেৰেলা কাটি লৈছোঁ সৰুকৈ আৰু কেইটামান শুকান মাছ লৈছোঁ, 5টা জলকীয়া, 6-7 ফুটামান নহৰু আৰু সৰুকৈ দুপিচ আদা। এতিয়া আমি জলকীয়া, নহৰু আৰু আদা লগতে শুকান মাছখিনি খুন্দনাত ভালদৰে খুন্দি ল'ম। মন কৰিব, মই কোনো মিক্সি ব্যৱহাৰ কৰা নাই, কিয়নো খুন্দনাত খুন্দাৰ সোৱাদটোৱে বেলেগ হয়। এয়া চাওক, সুন্দৰকৈ খুন্দি ল'লোঁ। এতিয়া এখন কেৰাহীত কেইটামান পাঁচফোৰণ দিছোঁ। ইয়াৰ পাছত অলপ হালধি দিলোঁ। এতিয়া তাতে মই খুন্দি লোৱা শুকান মাছ, নহৰু, আদাৰ গুড়িখিনি দি দিম। অলপ সময়ৰ কাৰণে এইখিনি মই ভাজি ল'ম। অলপ সময় ভজাৰ পাছত প্ৰয়োজন অনুসৰি মই তাত নিমখ দিম। নিমখ দি ভালদৰে লৰাই এতিয়া ভাতকেৰেলাখিনি তাতে মই দি দিম। ভাতকেৰেলাখিনি দিয়াৰ পাছত মই ভালদৰে লৰাই ল'ম। আৰু সিজিবৰ কাৰণে ঢাকন দি অলপ সময় ৰাখিম। মাজে মাজে মই ভাজিখিনি লৰাই আছোঁ। এতিয়া প্ৰায় 10 মিনিটমানৰ পাছত ভাজিখিনি হৈ গৈছে, ভাতকেৰেলা সিজিছে, নমাই থৈ দিম। এতিয়া কেইটামান কঁঠাল গুটি লৈ তাত পিঁয়াজ দিলোঁ, জলকীয়া কেইটামান দি প্ৰয়োজন অনুসৰি নিমখ দিম, লগতে অলপমান সৰিয়হৰ তেল দিম আৰু বাঁহগাজৰ খৰিচা অলপ দি দিম, পিটিকা বনাম। এতিয়া থালিখন আমি পৰিৱেশন কৰোঁচোন আহক। প্ৰথমে অখোৱা চাউলৰ ভাত দিলোঁ। এটা কাঁহৰ বাতিত ধুনীয়াকৈ দালিখিনি সজাই লৈছোঁ।
এয়া ভাতকেৰেলাৰ ভাজি দিলোঁ। অলপমান দাংবডি ভাজি দিছোঁ। ভাজিকণ মই একেবাৰে চিম্পুল বনাইছিলোঁ। এয়া কঁঠাল গুটি পিটিকা, লগতে মই এখন পাপৰ দিছোঁ, ৰঙালাও চপ আৰু এটা কেঁচা জলকীয়া দি মই সুন্দৰকৈ থালিখন সজাই দিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।